এই লতাৰী চাপৰি জাতীয় বিদ্যালয় আজি এখোজ দুখোজকৈ আহি ৭ম বৰ্ষত ভৰি দিছেহি। আমি নতুনকৈ আনন্দিত যে আমাৰ এই বিদ্যালয়খন এবছৰ দুবছৰ কৰি এতিয়া 7 বছৰত ভৰি দিছে আৰু আশা কৰিছোঁ যাতে এনেদৰে বিদ্যালয়খন আগুৱাই গৈ থাকক। আমি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে দেখিবলৈ পাইছোঁ যে শিক্ষাৰ লগতে আনুষংগিক যিমানবোৰ দিশ আছে সাংস্কৃতিকৰ পৰা আদি কৰি সকলো দিশতে নৃত্য গীত সকলো দিশতে আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ। এয়া কেৱল আমাৰ ইয়াত মই প্ৰিন্সিপাল যিজন আছে আমাৰ অধ্যক্ষ মহোদয় ছাৰ আৰু পৰিচালনা সমিতি আৰু সমূহ শিক্ষাগুৰুসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে বহুত আগৰণুৱা শিক্ষাৰ লগতে বাকী সকলো দিশত তেখেতলোকে আমাক সহযোগ কৰে। আমি যেতিয়া স্কুলত কিবা এটা অনুষ্ঠান পাতিবলৈ আগবাঢ়োঁ সকলো ছাত্ৰ ছাত্ৰী আগ্ৰহী হৈ উঠে যে তেওঁলোকে কোনে কিহত ভাগ ল'ব তাৰ কাৰণে আগবাঢ়ি আহে আৰু অভিভাৱকসকলো আমাৰ বহুত আগ্ৰহী। তেখেতলোকে সুন্দৰকৈ নিজৰ ছাত্ৰ ছাত্ৰীসকলক সকলো ধৰণৰ বস্তু যোগান ধৰি পেলাই সকলো দিশত আগুৱাই যাবলৈ সহায় কৰিছে। আশা কৰিছোঁ যে আমাৰ বিদ্যালয়খন আগন্তুক দিনত আৰু সুচাৰুৰূপে চলি থাকক, ইয়াৰ পৰা সু নাগৰিক গঠন হওক, তাকে আশা কৰিছোঁ। সংখ্যালঘু অঞ্চল বুলি বৰ্তমান আৰু নাই। বৰ্তমান অসমৰ উন্নতৰ দিনত এই উন্নত মানদণ্ডৰ দিনত ইয়াত সংখ্যাগুৰু সংখ্যালঘুষ্ঠ বুলি কোনো ধৰণৰ কথা নাই। সকলোৱে একে সমানভাৱে আমি আগুৱাই যাব লাগিব। আৰু তথাপিতো এই সংখ্যালঘু এটা অঞ্চলত যে এনেকুৱা এখন অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা হৈ ইয়াত এই আমাৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমাৰ সমাজখনক যাতে একতাৰ দোলেৰে আগবঢ়াই নিব বিচাৰিছে তাৰ বাবে মই গোটেই অঞ্চলবাসীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।